Hello folks, myself Dipankar Teka and welcome to our channel Rainbow Tech once again within another video. Aha koru tumalok hokole phale asa. Azir ei video tut moi loi aisu eta important topic which is software. আমি আমাৰ দৈনন্দিন জীৱনত এই সফটওয়্যাৰ ওয়ার্ডটো সদায় ব্যৱহাৰ কৰো। যদি আমাৰ দৈনন্দিন জীৱনত এই টপিকটো সদায় ব্যৱহাৰ কৰো তেনেহলে এই টপিকটোৰ ওপৰত আমাৰ নলেজ হোৱাটো বহুত বেছি ইম্পৰ্টেন্ট। এই ভিডিওটোত মই সফটওয়্যাৰৰ বিষয়ে আলোচনা কৰিবলৈ চেষ্টা কৰিছো। ভিডিওটো হেকলৈকে চোৱা আৰু সফটওয়্যাৰৰ বিষয়ে নলেজখিনি লবলৈ চেষ্টা কৰা। তেনেহলে আৰু বহু বেছি পলম নকৰি আজিৰ এই ভিডিওটো আৰম্ভ কৰো। আৰু যদি তোমালোকে মোৰ এই ভিডিওটো চাই ভাল পোৱা তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা আৰু ভিডিওটো লাইক কৰি পেলাই শেয়াৰ কৰি দিবা and it will help me to grow properly। তেনেহলে বলা এতিয়া আমি সফটওয়্যাৰৰ বিষয়ে জানি লও। ওকে, ইয়াতে সফটওয়্যাৰৰ বিষয়ে কি ডেফিনেশন দিয়া আছে আমি হেতু প্ৰথমতে ৰিড কৰি লও। কি লিখা আছে? A software is a set of instructions that tells a computer what to do। অৰ্থাৎ সফটওয়্যাৰ হৈছে এটা ইনস্ট্ৰাকশনৰ সেট, অৰ্থাৎ যত বহুকেইটা ইনস্ট্ৰাকশন লগ হৈ থাকে আৰু এই ইনস্ট্ৰাকশন বিলাকে কম্পিউটাৰ এটা কৈ দিয়ে যে কি কৰিব লাগিব। ইয়াতে কম্পিউটাৰ বুলি ক'লে অকল ফুল হ'ব, কাৰণ সফটওয়্যাৰ বোলা বস্তুটো অকল কম্পিউটাৰত নাথাকে, যিকোনো ডিভাইসতে থাকিব পাৰে। এইটো আমাৰ মোবাইল ফোন হ'ব পাৰে, আমাৰ স্মাৰ্ট ডিভাইস হ'ব পাৰে, যিকোনো ডিভাইস হ'ব পাৰে যত সফটওয়্যাৰ বিলাক থাকে। আৰু সফটওয়্যাৰ ডেফিনেশনত কি ক'লে এইমাত্ৰ ক'লো সেট অফ ইনস্ট্ৰাকশন, যে কি কৰিব নালাগে তাত ইনস্ট্ৰাকশন বিলাক সেট কৰি থাকে। লেট মি টেক ওয়ান ৰিয়েল লাইফ এক্সাম্পল। সাপোজ ইন আवर মোবাইল ফোন, আমি আমাৰ মোবাইল ফোনত কাৰোবাক ফোন কৰিব লাগে। আমি ফোন কৰাৰ টাইমত আমি কি কৰো? আমাৰ কলিং এপছটোত গৈ পেলাই তাত আমি নাম্বাৰ এটা টাইপ কৰো আৰু টাইপ কৰি পেলাই কি কৰো? তাত এটা কলিং আইকন থাকে আৰু তাত আমি ক্লিক কৰি দিও। ক্লিক কৰাৰ লগে লগে আমাৰ ফোনটো সেই নাম্বাৰটোত ফোনটো লাগি যায়। আমি যেতিয়া সেই আইকনটোত ক্লিক কৰি দিছো, পাৰ্টিকুলাৰ আইকনটোত ক্লিক কৰাৰ লগে লগে ফোনটো লাগি গৈছে। তো এই পাৰ্টিকুলাৰ আইকনটোত ক্লিক কৰিলে যে ফোনটো লাগি যাব লাগিব, সেই ইনস্ট্ৰাকশনটো তাত দিয়াই আছে, অৰ্থাৎ ইনস্ট্ৰাকশনটো সেট কৰাই আছে। আৰু এইটো কোনে কৰে? সফটওয়্যাৰ ডেভেলপাৰ বিলাকে। তো সেইটো এটা ইনস্ট্ৰাকশন হয়, তাত দিয়াই আছে। মোক আৰু এটা এক্সাম্পল লবলৈ দিয়া। Suppose in our mobile phone I want to take, আমি ফটো এটা লব বিচাৰিছো, তেতিয়া আমি কি কৰো? আমি আমাৰ ক্যামেৰা এপছ টো অৰ্থাৎ সফটওয়্যাৰটো ওপেন কৰি লম। লৈ পেলাই আমি কি কৰিম? এনেকে লৈ পেলাই তাত আমি এই ৰাউন্ড যেটো আইকন থাকে তাত ক্লিক কৰি দিও আৰু ক্লিক কৰাৰ ফলত কি হৈ যায়? আমাৰ ফটোটো ক্লিক হৈ যায়। এই যে ৰাউন্ড শেপটোত ক্লিক কৰি দিছো, ক্লিক কৰাৰ লগে লগে যে ফটোটো ক্লিক হৈ গল, সেইটো ইনস্ট্ৰাকশন তাত দিয়া আছে যে ৰাউন্ড শেপটোত ক্লিক কৰাৰ লগে লগে কি হ'ব? ফটো এটা ক্লিক হৈ যাব। আৰু যদি আমি ভিডিও ওয়ার্ডটোত ক্লিক কৰি পেলাই সেই ৰেড কালাৰৰ সাৰ্কেলটোত ক্লিক কৰো, তো কি হ'ব? এই ভিডিও এটা ৰেকৰ্ডিং হ'ব। তো এই গোটেইখিনি বস্তু ইনস্ট্ৰাকশন নাই, যিবিলাক দিয়াই থাকে। আৰু এই সফটওয়্যাৰ বিলাক ব্যৱহাৰ কৰি আমি আমাৰ দৈনন্দিন জীৱনৰ কামবিলাক কৰি থাকিব পাৰো। ইয়াতে ৰাইট সাইডত কিছুমান ইমেজ দিয়াই আছে, এখিনি দেখা পালে গম পাব এইবিলাক একোটা কি হয়? সফটওয়্যাৰ হয়। ইয়াতে নেক্সট পইণ্টটো কি লিখা আছে সেইখিনি আমি চাই লও। ইট ইজ নট ফিজিক্যাল, you cannot touch it like hardware। যে হাৰ্ডৱেৰ ডিভাইস এটাৰ দৰে আমি সফটওয়্যাৰ এটা টাচ কৰিব নোৱাৰো। হাৰ্ডৱেৰ ডিভাইস মানে কি? যিবিলাক আমি হাতেৰে চুই পেলাই কাম কৰি থাকিব পাৰো। সাপোজ আমাৰ মাউস, আমাৰ কিবোৰ্ডখন, আমাৰ মনিটৰটো, এইবিলাক কি? একোটা হাৰ্ডৱেৰ ডিভাইস, যিবিলাক ব্যৱহাৰ কৰি আমি আমাৰ কামবিলাক কৰিব পাৰো। আৰু সফটওয়্যাৰটো কি হয়? এইটো এটা কম্পিউটাৰৰ ভিতৰত ইনষ্টল হৈ থাকে, যিটো আমি হাতেৰে টাচ কৰিব নোৱাৰো। ইয়াক আমি হাৰ্ডৱেৰ ডিভাইসৰ দ্বাৰাহে টাচ কৰিব পাৰো আৰু সেই সফটওয়্যাৰটো ব্যৱহাৰ কৰি আমি আমাৰ কামবিলাক কৰি থাকিব পাৰো। ইয়াতে মই এটা দিয়া আছে, এটো কি? এটো এটা হোৱাটসঅ্যাপ। হোৱাটসঅ্যাপটো কি হয়? এটো এটা সফটওয়্যাৰ। এটো ব্যৱহাৰ কৰি আমি কি কৰো? আমি মেসেজ কৰিব পাৰো, আমি আমাৰ ডকুমেন্ট শেয়াৰ কৰিব পাৰো। আই হোপ তোমালোকে এই সফটওয়্যাৰৰ বিষয়ে বুজি পাই আছা। নেক্সট পইণ্টটো কি লিখা আছে? উইদাউট সফটওয়্যাৰ এ কম্পিউটাৰ ইজ জাস্ট এ ইউজলেস মেচিন। সফটওয়্যাৰ নোহোৱাকৈ এটা কম্পিউটাৰ, ইয়াত এটা কম্পিউটাৰ বুলি ক'লে মোৰ অকল ফুল হৈ যাব, যিকোনো ডিভাইস উইদাউট সফটওয়্যাৰ ইউজলেস মেচিন। Yes, it is correct. Let's again take our mobile phone as an example. Suppose তোমাৰ মোবাইল ফোনত কি হল? তাত হোৱাটসঅ্যাপটো নাই। যদি হোৱাটসঅ্যাপটো নাথাকে, এই সফটওয়্যাৰটো নাথাকে, আমি কাৰোবাক ফোন বা মেসেজ বা ডকুমেন্টস পঠিয়াব পাৰিম? নোৱাৰিম, ৰাইট? যদি আমাৰ মোবাইল ফোনটোত ক্যামেৰাটো আছে কিন্তু তাত ক্যামেৰাৰ সফটওয়্যাৰটো নাই, তেতিয়াহলে আমি ক্যামেৰাটো এক্সেস কৰিব পাৰিম নেকি? নোৱাৰো। তো সফটওয়্যাৰ নোহোৱাকৈ আমি আমাৰ যিকোনো ডিভাইস, এনি ডিভাইস আমি কেতিয়াও ইউজ কৰিব নোৱাৰো। যদি সফটওয়্যাৰ নাথাকে, obviously that will be called a useless machine।
সফটওয়্যাৰৰ যদি মই এক্সাম্পল ল'ব যাওঁ ইয়াতে শেষ হৈ নাযাব এক্সাম্পল হিচাপে যদি ইয়াতে কেইটামান লৈ লওঁ যে মাইক্ৰসফট ৱৰ্ড গুগল ক্ৰম মোবাইল এপছ দিজ আৰ অল সফটওয়্যাৰ গুগল ক্ৰম যেটো এটা ব্ৰাউজাৰ হয় মাইক্ৰসফট ৱৰ্ড এটা ডকুমেন্ট ৰিলেটেড সফটওয়্যাৰ য'ত আমি টেক্সট ৰিলেটেড কাম কৰিব পাৰো আৰু ইয়াতে ইমেজটো দিয়াই আছে এইবিলাক কি হয় একোটা সফটওয়্যাৰ যিবিলাক ব্যৱহাৰ কৰি আমাৰ দৈনন্দিন জীৱনৰ কামবিলাক কৰিব পাৰো মই ইয়াতে এটা ৱৰ্ড কলো যে সফটওয়্যাৰ ইজ নট লাইক এ হাৰ্ডওয়্যাৰ তেতিয়ালে হাৰ্ডওয়্যাৰ কি বস্তু হেতু আমি চাই লওঁ এই সফটওয়্যাৰটো হাৰ্ডওয়্যাৰৰ লগত কেনেকৈ ডিফাৰেন্ট হয় কি লিখা আছে হাৰ্ডওয়্যাৰৰ বিষয়ে ইয়াতে কি লিখা আছে এবাৰ চাই লোৱা ফিজিক্যাল পাৰ্ট অফ এ কম্পিউটাৰ ক্যান টাচ ইট অৰ্থাৎ হাৰ্ডওয়্যাৰ এটা ফিজিক্যাল পাৰ্ট এক্সাম্পল হিচাপে যদি কওঁ কিবোৰ্ড মনিটৰ এইবিলাক কি একোটা হাৰ্ডওয়্যাৰ যিবিলাক আমি টাচ কৰিব পাৰো ফিজিক্যাল পাৰ্ট অৰ্থাৎ আমি টাচ কৰি পেলাই আমি কম্পিউটাৰটোত ব্যৱহাৰ কৰি থাকিব পাৰো ৰাইট আৰু সফটওয়্যাৰ কি নন ফিজিক্যাল সেট অফ ইনস্ট্ৰাকশন এটো ফিজিক্যাল ডিভাইস নহয় এটা ফিজিক্যাল পাৰ্ট নহয় এইটো কি হয় সেট অফ ইনস্ট্ৰাকশন ডেভেলপাৰ বিলাকে সফটওয়্যাৰটো বনাই পেলাই কি কৰে আমাৰ কম্পিউটাৰ সিস্টেমটোত ইনষ্টল কৰি থৈ দিয়ে আৰু এইবিলাক আমি এই হাৰ্ডওয়্যাৰৰ দ্বাৰাই এক্সেস কৰি থাকিব পাৰো উই ক্যান নট টাচ ইট আমি টাচ কৰিব নোৱাৰো ইয়া উই ক্যান টাচ ইট কেনেকৈ আমি টাচ কৰিব পাৰিম হাৰ্ডওয়্যাৰ ডিভাইস ব্যৱহাৰ কৰি যেনেকৈ মাউস ব্যৱহাৰ কৰি কিবোৰ্ড ব্যৱহাৰ কৰি আমি সফটওয়্যাৰটো ওপেন কৰিব পাৰিম বা আমাৰ মোবাইল ফোনত আমি আমাৰ আঙুলিৰে টাচ স্ক্ৰিনখন টাচ কৰি পেলাই আমি কি কৰিব পাৰিম সফটওয়্যাৰটো ব্যৱহাৰ কৰিব পাৰিম এক্সাম্পল হিচাপত যদি কওঁ এগেইন এমএছ ৱৰ্ড উইন্ডোজ ওএছ উইন্ডোজ এটা অপাৰেটিং সিস্টেম হয় মই ইয়াৰ নেক্সট স্লাইডত আলোচনা কৰিম উইন্ডোজ ওএছ টো কি বস্তু এখিনি কৰিম এইবিলাক হৈছে কি একোটা সফটওয়্যাৰ আগৰ তোমালোকে এই সফটওয়্যাৰ আৰু হাৰ্ডওয়্যাৰৰ মাজৰ ডিফাৰেন্সটো বুজি পাইছা নেক্সট কি দিয়া আছে টাইপস অফ সফটওয়্যাৰ এই সফটওয়্যাৰৰ আৰু কিছুমান টাইপ থাকে ইয়াতে আমি চাই লওঁ কি লিখা আছে দেয়াৰ আৰ মেইনলি টু টাইপস অফ সফটওয়্যাৰ ওকে ইয়াত মেইনলি দুটা ধৰণৰ সফটওয়্যাৰ থাকে যে সিস্টেম সফটওয়্যাৰ এণ্ড এপ্লিকেশন সফটওয়্যাৰ এনেকুৱা নহয় যে ইয়াতে অকল দুটাই সফটওয়্যাৰ আছে বিভিন্ন ধৰণৰ সফটওয়্যাৰ থাকে যে সিস্টেম সফটওয়্যাৰ এপ্লিকেশন সফটওয়্যাৰ ড্ৰাইভাৰ সফটওয়্যাৰ ইউটিলিটি সফটওয়্যাৰ এনেকুৱা বিভিন্ন ধৰণৰ সফটওয়্যাৰ আছে এজ এ নৰ্মেল ইউজাৰ আমি এই দুইটা ধৰণৰ সফটওয়্যাৰৰ বিষয়ে জানাটো বহু বেছি ইম্পৰ্টেন্ট তেনেহলে প্ৰথমতে আমি বুজি লওঁ যে এই সিস্টেম সফটওয়্যাৰটো কি হল আমি গম পালো সফটওয়্যাৰ কি সফটওয়্যাৰ হৈছে এটা সেট অফ ইনস্ট্ৰাকশন যেটো ডেভেলপাৰ বিলাকে বনায় তাত ইনস্ট্ৰাকশন কিছুমান সেট কৰাই থাকে আৰু এইবিলাক আমি ইউজ কৰি থাকিব পাৰো যে সিস্টেম সফটওয়্যাৰ হেল্পস ৰান দা কম্পিউটাৰ সিস্টেম সফটওয়্যাৰ এটা এনেকুৱা ধৰণৰ সফটওয়্যাৰ যিয়ে গোটেই কম্পিউটাৰ সিস্টেমটো ৰান কৰাত সহায় কৰে আমাৰ কম্পিউটাৰ সিস্টেমটো যদি আমি চাব যাওঁ এইটো এটা কি হয় হাৰ্ডওয়্যাৰ হয় ইয়াৰ ভিতৰত কিছুমান হাৰ্ডওয়্যাৰ পাৰ্ট থাকে আমাৰ মোবাইল ফোনটোৱে যদি চাই লওঁ আমাৰ মোবাইল ফোনটো কি হয় এটা হাৰ্ডওয়্যাৰ সিস্টেম ইয়াত আমাৰ ক্যামেৰা আছে ইয়াত আমাৰ এটা প্ৰসেসৰ আছে এইবিলাক কি একোটা হাৰ্ডওয়্যাৰ আৰু এই হাৰ্ডওয়্যাৰ সিস্টেমটো যদি আমি চলাই থাকিব লাগে তাৰ কাৰণে ইয়াৰ ভিতৰত কি লাগে একোটা ইঞ্জিনৰ প্ৰয়োজন হয় যে এইটো চলোৱাৰ কাৰণে একোটা সফটওয়্যাৰ লাগে যে হাৰ্ডওয়্যাৰ ডিভাইসটো তো আমি এনে চলাই থাকিব নোৱাৰো ইট জাস্ট এ মেচিন ৰাইট মেচিনক আমি এনে চলাব পাৰে নেকি নোৱাৰো ইয়াৰ ভিতৰত এনেকুৱা ধৰণৰ এটা সফটওয়্যাৰ থাকে যেটো সফটওয়্যাৰে এই হাৰ্ডওয়্যাৰ ডিভাইস অৰ্থাৎ আমাৰ মোবাইল ফোনটো বা কম্পিউটাৰ সিস্টেমটো ৰান কৰি থাকে সিস্টেম সফটওয়্যাৰৰ যদি মই এক্সাম্পল দিব যাওঁ তেনেহলে উইন্ডোজ ম্যাক ওএস লিনাক্স এইবিলাক হৈছে একোটা কি সিস্টেম সফটওয়্যাৰৰ এক্সাম্পল এই উইন্ডোজ অপাৰেটিং সিস্টেমৰ বিষয়ে হয়তো তোমালোকে অলৰেডি শুনিছা বা জানা আমি আমাৰ কম্পিউটাৰ বা মোবাইল ফোনত একোটা কি থাকে সফটওয়্যাৰ থাকে আৰু তাত সিস্টেম সফটওয়্যাৰটো আছে গতিকেহে আমি আমাৰ ডিভাইসটো চলাই থাকিব পাৰিছো অৰ্থাৎ আমাৰ হাৰ্ডওয়্যাৰ সিস্টেমটো ইউজ কৰি থাকিব পাৰিছো লাইক আমাৰ কম্পিউটাৰ সিস্টেমটো আমাৰ মোবাইল ফোনটো যদি তাত নাথাকিলেই হয় সিস্টেম সফটওয়্যাৰটো তেতিয়ালে তাত আমি একো ইউজ কৰি থাকিব নোৱাৰিলো হয় আমাৰ কম্পিউটাৰত বিভিন্ন ধৰণৰ অপাৰেটিং সিস্টেম থাকে এই অপাৰেটিং সিস্টেম ৱৰ্ডটো তোমালোকে আগতেও শুনিছা চাগে অপাৰেটিং সিস্টেম হৈছে এই সিস্টেম সফটওয়্যাৰৰে এটা পাৰ্ট এই উইন্ডোজ ম্যাক ওএস লিনাক্স এন্ড্ৰইড এইবিলাক একোটা কি হয় অপাৰেটিং সিস্টেম আৰু এই অপাৰেটিং সিস্টেমটোই আমাৰ ডিভাইসটো কি কৰি থাকে অপাৰেট কৰি থাকে বা ৰান কৰি থাকে আমাৰ কম্পিউটাৰত বিশেষকৈ এটা অপাৰেটিং সিস্টেম ব্যৱহাৰ হৈ থাকে সেইটো হৈছে উইন্ডোজ অপাৰেটিং সিস্টেম আৰু এই ম্যাক ওএস টো হৈছে এপল কোম্পানীয়ে ব্যৱহাৰ কৰে লিনাক্স এটা এনেকুৱা অপাৰেটিং সিস্টেম যেটো বিশেষকৈ ডেভেলপাৰ বা সাইন্টিষ্ট বিলাকে ৰিসাৰ্চ পাৰপজত ব্যৱহাৰ কৰে আৰু এটা মোস্ট পপুলাৰ অপাৰেটিং সিস্টেম এটো হৈছে এন্ড্ৰইড
এন্ড্ৰইডটো আমাৰ কি এটা মোবাইল অপাৰেটিং সিস্টেম যাৰ কাৰণে আমাৰ মোবাইলটো আমি ইউজ কৰি থাকিব পাৰো যদি তাত এন্ড্ৰইড অপাৰেটিং সিস্টেমটোই নাথাকিলে হয় তো আমি মোবাইল ফোনটো কেতিয়াও ইউজ কৰি থাকিব নোৱাৰিলো হয় নেক্সট আইছো যে এপ্লিকেশন সফটওয়্যাৰ আমি যে কৈ থাকো যে এপছ এই এপছৰ ফুল ফৰ্মটো হৈছে এপ্লিকেশন সফটওয়্যাৰ এপ্লিকেশন সফটওয়্যাৰ এটা এনেকুৱা সফটওয়্যাৰ যিয়ে ইউজাৰক যিকোনো টাস্ক বিলাক কৰাত সহায় কৰি থাকে আৰু এই এপ্লিকেশন সফটওয়্যাৰ বিলাক ব্যৱহাৰ কৰি পেলাই আমি আমাৰ দৈনন্দিন জীৱনত ডেইলি টাস্ক বিলাক কৰি থাকিব পাৰো উদাহৰণ স্বৰূপে মাইক্ৰোসফট ওয়াৰ্ড এটা এপ্লিকেশন সফটওয়্যাৰ যাৰ দ্বাৰা আমি ওয়াৰ্ড ৰিলেটেড কাম কৰিব পাৰো এক্সেল এটা স্প্ৰেডশীট সফটওয়্যাৰ যাৰ দ্বাৰা আমি একাউন্টস ৰিলেটেড কাম বিলাক কৰি থাকিব পাৰো ফটোশ্বপ এটা এনেকুৱা সফটওয়্যাৰ যাৰ দ্বাৰা গ্ৰাফিক্স ৰিলেটেড কাম বিলাক কৰি থাকিব পাৰো ক্ৰোম এটা ব্ৰাউজাৰ হয় যাৰ দ্বাৰা আমি সাৰ্চিং ৰিলেটেড কাম কৰিব পাৰো ওয়েব বেস ৰিলেটেড কাম বিলাক কৰি থাকিব পাৰো তোমাৰ ডে টু ডে ডেইলি টাস্ক বিলাক কৰাৰ কাৰণে আমি সদায় এই এপ্লিকেশন সফটওয়্যাৰ বিলাক ব্যৱহাৰ কৰিহে কাম বিলাক কৰিব পাৰো এন্ড ওয়ান ভেৰি ইম্পৰ্টেন্ট লাইন আমাৰ যদি ডিভাইস বিলাকত সিস্টেম সফটওয়্যাৰ এটা নাথাকিলে হয় বা নাথাকে আমি এই এপ্লিকেশন সফটওয়্যাৰ কেতিয়াও ব্যৱহাৰ কৰিব নোৱাৰিলো হয় এপ্লিকেশন সফটওয়্যাৰ বিলাক আমি ইউজ কৰি থাকিব এই গুটিয়ে পাৰিছো কাৰণ আমাৰ হাৰ্ডওয়্যাৰ সিস্টেমটো চলাই আছে এই সিস্টেম সফটওয়্যাৰটোৱে যদি সিস্টেম সফটওয়্যাৰটোই নাথাকিলে হয় তো এপ্লিকেশন সফটওয়্যাৰ আমি তাত ইউজ কৰি থাকিবই নোৱাৰিলো হয় প্ৰ্যাকটিক্যালি ভাবিছো তোমালোকৰ মোবাইল ফোনটো চাৰ্জ নাই আৰু তোমালোকৰ ফোনটো সুইচ অফ হৈ আছে অৰ্থাৎ যদি চাৰ্জ নাই ফোনটো সুইচ অফ হৈ আছে তাৰমানে সিস্টেম সফটওয়্যাৰটো চলি থকা নাই যদি সিস্টেম সফটওয়্যাৰটো চলি থকা নাই তেতিয়ালে সেই মোবাইল ফোনটো তোমালোকে WhatsApp বা Facebook ইউজ কৰিব পাৰিবা নেকি জাস্ট থিংক এবাউট দিস ওয়ান পাৰিবা তোমালোকে পাৰিবা নোৱাৰা ৰাইট তাৰমানে কি বুজি পালো যদি আমাৰ এপছ ব্যৱহাৰ কৰিবলৈ আমি মোবাইল ফোনটো ব্যৱহাৰ কৰিব বিচাৰিছো তো তাত সিস্টেম সফটওয়্যাৰ থকাটো বাধ্যতামূলক সিস্টেম সফটওয়্যাৰ নোহোৱাকৈ আমি এপ্লিকেশন সফটওয়্যাৰ ব্যৱহাৰ কৰিব নোৱাৰো তো এপ্লিকেশন সফটওয়্যাৰৰ এক্সাম্পল দি পেলাই মই কেতিয়াও হেক কৰিব নোৱাৰিম Facebook WhatsApp Twitter Google Chrome Google Drive Gmail এইবিলাক হৈছে একোটা এপ্লিকেশন সফটওয়্যাৰ যাৰ একোটা নিজা কাম থাকে যেনেকৈ WhatsApp ব্যৱহাৰ কৰি আমি টেক্সট মেসেজ কৰিব পাৰো Instagramত আমি আমাৰ কন্টেন্ট বিলাক চাব পাৰো YouTubeত আমি কি কৰিব পাৰো আমি পঢ়িব পাৰো তো এনেকুৱা ধৰণৰ সফটওয়্যাৰ বিলাক আমি কি বুলি কওঁ এপ্লিকেশন সফটওয়্যাৰ আৰু এই এপ্লিকেশন সফটওয়্যাৰ বিলাক আমি কি কৰিব পাৰো আমি আমাৰ কিছুমান ষ্টৰৰ পৰা ডাউনলোড কৰি ল'ব পাৰো তোমালোকে এটা কাম কৰা সিস্টেম সফটওয়্যাৰ আৰু এপ্লিকেশন সফটওয়্যাৰটো এখন গাড়ীৰ লগত কম্পেয়াৰ কৰি লোৱা এখন গাড়ী চলাবৰ টাইমত মানুহজনে এই যে ষ্টিয়াৰিং পদ ব্যৱহাৰ কৰে তেওঁলোকে যে হৰ্নটো ব্যৱহাৰ কৰে এবিলাক কি এবিলাক ব্যৱহাৰ কৰি ড্ৰাইভাৰজনে বা মানুহজনে গাড়ীখন চলায় এবিলাক হৈছে একোটা ফিচাৰ্স তো এইটো হৈছে কি এটা এপ্লিকেশন পাৰ্ট আৰু সিস্টেম সফটওয়্যাৰটো এনেকৈ মনত ৰাখা যে গাড়ীখনৰ ইঞ্জিনটো যদি গাড়ীখনত ইঞ্জিনটোই নাথাকে তেতিয়ালে গাড়ীখনৰ ষ্টিয়াৰিং বা হৰ্নৰ কিবা কাম থাকিব বা ষ্টিয়াৰিং বা হৰ্ন ব্যৱহাৰ কৰিব পাৰিব নোৱাৰে ৰাইট ইঞ্জিনটো তাত থাকিবই লাগিব ইঞ্জিনটো নাথাকিলে হে মানুহজনে ষ্টিয়াৰিংয়ে হওক বা হৰ্নে হওক তেওঁলোকে ব্যৱহাৰ কৰিব নোৱাৰিব ঠিক তেনেকে সিস্টেম সফটওয়্যাৰটো তাত থকাটো বাধ্যতামূলক আৰু সিস্টেম সফটওয়্যাৰটো নোহোৱাকৈ এপ্লিকেশন সফটওয়্যাৰটো ব্যৱহাৰ কৰিব নোৱাৰে সিস্টেম সফটওয়্যাৰে গোটেই কম্পিউটাৰ সিস্টেমটো অপাৰেট কৰে আৰু এপ্লিকেশন সফটওয়্যাৰে আমাৰ কামবিলাক কৰাৰ কাৰণে সহায় কৰে আমি আমাৰ কামবিলাক কৰাৰ কাৰণে এপ্লিকেশন সফটওয়্যাৰটো ব্যৱহাৰ কৰি পেলাই কৰিব পাৰো আকৰো তোমালোকে এইখিনি বুজি পাইছা এই সফটওয়্যাৰ বিলাক আৰু কিছুমান এনেকুৱা কৈ থাকে যিবিলাক সফটওয়্যাৰ ফ্ৰীলি এভেইলেবল হয় অৰ্থাৎ আমি আমাৰ মোবাইল ফোনত আমি প্লে ষ্টৰত গৈ পেলাই কিছুমান সফটওয়্যাৰ ফ্ৰী ডাউনলোড কৰি থাকিব পাৰো ৰাইট আৰু কিছুমান কি হয় পেইড সফটওয়্যাৰ কিছুমান এনেকুৱা সফটওয়্যাৰ আছে যিবিলাক ব্যৱহাৰ কৰাৰ কাৰণে আমি কি কৰিব লাগে পেমেন্ট কৰিব লাগে ঠিক তেনেদৰে যিবিলাক সফটওয়্যাৰ ফ্ৰীলি এভেইলেবল হয় সেইবিলাক সফটওয়্যাৰ কয় ফ্ৰীৱেৰ বুলি অৰ্থাৎ ফ্ৰী টু ইউজ যেনেকৈ Google Chrome WhatsApp Facebook এইবিলাক হৈছে ফ্ৰী সফটওয়্যাৰ যিবিলাক ব্যৱহাৰ কৰাৰ কাৰণে আমি কোনো পেমেন্ট দিয়াৰ প্ৰয়োজন নাই নেক্সট হৈছে পেইড সফটওয়্যাৰ যিবিলাক ব্যৱহাৰ কৰাৰ কাৰণে আমি কি কৰিব লাগে পেমেন্ট কৰিব লাগে যেনেকৈ Microsoft Office Adobe Photoshop এই Adobe Photoshop টো এটা গ্ৰাফিক্স ৰিলেটেড সফটওয়্যাৰ যিটো সফটওয়্যাৰ ব্যৱহাৰ কৰাৰ কাৰণে আমি পইচা দিব লাগে তাৰ ফলত আমি সফটওয়্যাৰটো ব্যৱহাৰ কৰিব পাৰিম আৰু কিছুমান এনেকুৱা সফটওয়্যাৰ থাকে যিবিলাক ওপেন সোৰ্স অৰ্থাৎ সেই সফটওয়্যাৰটো বনাওতে যিবিলাক কোড ব্যৱহাৰ কৰে সেই কোড বিলাক ফ্ৰীলি এভেইলেবল থাকে সেই সফটওয়্যাৰটো ডাউনলোড কৰাৰ লগে লগে কোড বিলাকো আহি যায় আৰু সেইবিলাক আমি আমাৰ ফালৰ পৰা ম্যানুয়ালি মডিফাই কৰিব পাৰো যেনেকৈ লিনাক্স এটা ওপেন সোৰ্স সফটওয়্যাৰ যিটো সফটওয়্যাৰ আমি আমাৰ মতে মডিফাই কৰিব পাৰো
আৰু কিছুমান প্ৰপ্ৰিয়েটৰী থাকে যিবিলাক সফটৱেৰ পেইড হয় আৰু তাৰ কোডখিনি কি হয় প্ৰাইভেট হৈ থাকে যেনেকৈ উইন্ডোজ এটা অপাৰেটিং সিস্টেম Mac OS এটা অপাৰেটিং সিস্টেম এইবিলাক সফটৱেৰৰ কি হয় যিবিলাক কোড এইবিলাক প্ৰাইভেট হৈ থাকে আৰু এই সফটৱেৰবিলাক কিনাৰ কাৰণে আমি হিউজ এমাউন্ট এটা দিব লাগে আগৰ তোমালোকে এইখিনি বুজি পাইছা নেক্সট মই ইয়াতে কেইটামান ৰিয়েল লাইফ এক্সাম্পল দিব বিচাৰিছো সফটৱেৰৰ বিষয়ে যেনেকৈ এটা সফটৱেৰ যদি এক্সাম্পল মই দিব যাওঁ আমি আমাৰ ATM মেচিন ব্যৱহাৰ কৰো ATM এটা বেংকিং ৰিলেটেড সফটৱেৰ থাকে ATM টো যেতিয়া আমি পইচা উইথড্ৰ কৰিব যাওঁ বা ডিপোজিট কৰিব যাওঁ তাত আমি এটা ইন্টাৰফেস পাওঁ ৰাইট এই ইন্টাৰফেসটো কোনে প্ৰভাইড কৰি আছে তাৰ ভিতৰত এটা সফটৱেৰ ইনষ্টল হৈ আছে তাত এটা সিস্টেম সফটৱেৰ আছে তাত এটা এপ্লিকেশন সফটৱেৰ আছে যে গোটেই ATM মেচিনটো অপাৰেট কৰি থাকে নেক্সট অনলাইন শপিং আমি শপিং কৰাৰ কাৰণে ডে টু ডে লাইফত Amazon বুলি এটা শপিং এপ আছে এইটো ব্যৱহাৰ কৰো ঠিক তেনেকৈ Flipkart Meesho Myntra এনেকুৱা ধৰণৰ এপ বিলাক ব্যৱহাৰ কৰি আমি অনলাইন শপিং কৰিব পাৰো স্মাৰ্টফোনত বেছিকৈ ব্যৱহাৰ হৈ থকা সফটৱেৰ বুলি যদি কও WhatsApp এটা এনেকুৱা ধৰণৰ মেসেজিং এপ যত আমি মেসেজ কৰিব পাৰো আমি ডকুমেন্ট ট্ৰান্সফাৰ কৰিব পাৰো Zomato এটা অনলাইন ফুড ডেলিভাৰী সফটৱেৰ হয় যেটো ব্যৱহাৰ কৰি পেলাই আমি ফুড ডেলিভাৰ কৰিব পাৰো নেক্সট এটা GPS ৰিলেটেড সফটৱেৰ হেতু আছে Google Map এটা এনেকুৱা ধৰণৰ সফটৱেৰ যত আমি আমাৰ ম্যাপখন চাই পেলাই আমি আমাৰ যিকোনো লোকেশন বিলাক আমি তাত ফাইন্ড আউট কৰিব পাৰো ইয়াৰ কাৰণে আমি যিকোনো এড্ৰেছত যাব পাৰো আগৰ তোমালোকে এইখিনি ৰিয়েল লাইফ এক্সাম্পল বুজি পাইছা নেক্সট আমি এইখিনি চাই লও যে why software is important কেনেকৈ সফটৱেৰটোৱে আমাক হেল্প কৰি আছে প্ৰথম পইণ্টটো যদি মই তোমালোকক ক'ব যাও যে makes computers usable without software a computers cannot perform any task সফটৱেৰৰ কাৰণে আমাৰ কম্পিউটাৰটো কি হৈছে ব্যৱহাৰৰ যোগ্য হৈছে যদি সফটৱেৰ নাথাকিলে হয় তো কম্পিউটাৰত আমি একো কামে কৰিব নোৱাৰিলো হয় নেক্সট automates tasks helps do repetitive work quickly এই সফটৱেৰ বিলাকে আমাৰ কাম বিলাক অতি সোনকালে কৰি দি থাকিব পাৰে যিবিলাক কাম আমি নরমালি আমি ব্ৰেইন ইউজ কৰি পেলাই কৰিব নোৱাৰো হাই লেভেল ক্যালকুলেশন বিলাক হওক বা কিছুমান প্ৰপাৰ ফাইল সেভ কৰি ৰখা কাৰোবাক ইমেইল পঠোৱা এনেকুৱা ধৰণৰ কাম বিলাক আমি সফটৱেৰৰ দ্বাৰা কৰিব পাৰো দেন কানেক্টস পিপল ওয়ার্ল্ড ওয়াইড মই এক্সাম্পল দিয়ে দিলো সোশ্যাল মিডিয়া এপস বিলাক এই সোশ্যাল মিডিয়া এপস যেনেকৈ ফেসবুক WhatsApp Instagram এইবিলাক ব্যৱহাৰ কৰি কানেক্ট হ'ব পাৰিছো আমি যিকোনো বস্তুৰ ইনফৰমেশন পাই আছো বুজি পাইছা তোমালোকে নেক্সট কি আছে হেল্পস ইন লাৰ্নিং ওয়ার্ক এন্টাৰটেইনমেন্ট আমি যিকোনো বস্তু শিকাৰ কাৰণে হেল্প কৰি আছে কাম কৰাৰ কাৰণে হেল্প কৰে এন্টাৰটেইনমেন্ট কৰাৰ কাৰণে অৰ্থাৎ আমি কিবা ভিডিও চাই আমি শিকি আছো আমি কিবা পঢ়ি আছো তো এনেকুৱা ধৰণৰ গোটেইবিলাক বস্তু সফটৱেৰ আমাক হেল্প কৰি আছে ৰাইট নেক্সট ইমপ্ৰুভ এফিচিয়েন্সি সফটৱেৰ মেক্স টাস্কস ফাস্টাৰ এন্ড মোৰ একিউৰেট অৰ্থাৎ সফটৱেৰে কামবিলাক অতি জলদি কৰি দি থাকিব পাৰে আৰু একিউৰেট ভাবে কৰি দি থাকিব পাৰে নেক্সট কি আছে সাপোৰ্টস ক্ৰিয়েটিভিটি helps create documents art videos websites software অৰ্থাৎ এই সফটৱেৰ বিলাক ব্যৱহাৰ কৰি আমি আমাৰ ক্ৰিয়েটিভিটি বিলাক কৰিব পাৰো যেনেকৈ আমি আমাৰ পেজত আৰ্ট কৰি থকাৰ হলনি যদি আমি ফটোশপ সফটৱেৰটো ব্যৱহাৰ কৰি গ্ৰাফিক্স ডিজাইনিং শিকি পেলাই আমি ক্ৰিয়েটিভিটি দেখাব পাৰো আমি হাই লেভেল ড্ৰয়িং কৰিব পাৰো বিভিন্ন ধৰণৰ কাম কৰিব পাৰো তো ই আমাক গোটেইখিনি ক্ষেত্ৰতে হেল্প কৰি থাকে আশা কৰো তোমালোকে ভিডিওটো চালা আৰু বুজি পালা এটলিষ্ট তোমালোকৰ ফ্ৰেণ্ডক সফটৱেৰৰ বিষয়ে বুজাই দিব পৰা হৈছা আৰু যদি তোমালোকৰ ফ্ৰেণ্ডক বুজাই দিব নোৱাৰা কিন্তু তোমালোকে বুজি পাইছা তেনেহলে ভিডিওটো তোমালোকৰ ফ্ৰেণ্ডক শেয়াৰ কৰি দিবা যে এইটো ভিডিও চাই ল আৰু ইয়াৰ পৰা শিকি ল আৰু যদি এনেকুৱা ধৰণৰ কম্পিউটাৰ ৰিলেটেড টপিক শিকিবলৈ প্ৰয়োজন আছে বা শিকিব বিচাৰা তেনেহলে মোক কমেন্ট সেকশনৰ দ্বাৰা তোমালোকে জনাবা যে কেনেকুৱা টপিকৰ ওপৰত তোমালোকে শিকিব বিচাৰা যদি ভিডিওটো চাই ভাল পাইছা তেনেহলে লাইক কৰিবা কমেন্ট কৰিবা আৰু শেয়াৰ কৰিবা দেন আজিলৈকে এইখিনিয়ে ধন্যবাদ